আপোনালোকৰ বাৰু মাটি ৰুই শেষ হ'ল নাই জনাব। আমাৰ শেষেই হোৱা নাই নহয়, আজি ভালেমানখিনি ৰুব দিছে। আৰু হেল্প কৰিবৰ কাৰণে আহিছে আমাৰ গাঁৱৰ আইতা বৌহঁত, লগতে পেহীহঁতো আহিছে দেই। মোৰ গাঁৱৰ পৰিৱেশ ভাল পোৱাৰ মেইন ৰিজন এই যে এঘৰে আন ঘৰক সহায় কৰিবলৈ দৌৰি আহে। আইতাই আজি বনাব লৈছে ডাল কচু, ইমান ধুনীয়াকৈ মুঠি কৰি আনিছে, দেখিব ইমান মৰম লাগিছে। আৰু আপোনালোকৰ ডাল কচু ফেভৰেট হয়নে জনাবচোন মোক। ডাইৰেক্ট যেতিয়া কুকুৰাটো ওলাইছে তেতিয়াই মই ফোনটো লৈ উপস্থিত হৈছোঁ। ৰোৱনীখিনি আছে যেতিয়া আজি খানাটো ভালেই হ'ব যেন পাইছোঁ। নামঘৰৰ কাৰণে থাপনা এখন বনাব দিয়া হৈছিলে, তো আজি কমপ্লিট হ'ল। ভাবিলোঁ আপোনালোকক দেখাওঁ, বহুত মৰম লাগিছে মোৰ। ভাল লাগিছে নাই আপোনালোকৰ জনাবচোন। চুলিততো মই কোনো পেকেটজাতীয় বস্তু ইউজেই নকৰোঁ, তো জেতুকাজোপাৰ ওচৰলৈ আহিলোঁ অলপ কেয়াৰ ল'বলৈ বুলি চুলিৰ। তো ভালেমানখিনি ছিঙি ল'লোঁ, ৰাতিলৈ লগাম, এতিয়া লগাবতো নোৱাৰোঁ। এতিয়া খাই লওঁ মই অলপ মিক্স খানা, তাৰপাছতে মই ৰিলছ বনাবৰ কাৰণে সাজোঁ। ৰিলছ বনাই পথাৰলৈ গৈছোঁ, দেখিছোঁ প্ৰথমে আমাৰ পুকুৱে খানা খাই আছে। বাৰু আজিলৈ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই।